নমস্কাৰৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ আস্থা এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ। জানেনে, এই ভিডিঅ'টো কৰাৰ আজি বহুত কেইদিনেই হ'ল, কিন্তু মোৰ আপলোড কৰিবলৈহে সময় হোৱা নাই। সময় আচলতে হৈছিল, মই ভিডিঅ'টোত ভইচ দিছিলোঁ আৰু ভিডিঅ'টো মই আপলোডো কৰিছিলোঁ। কিয় নাজানো, ভিডিঅ'টো আপলোড কৰাৰ পিছতে ভইচটো ডিলিট হৈ গ'ল আৰু মোৰ ওচৰো নাছিলে মেইন ভিডিঅ'টো, আৰু লগতে ভালেকেইটা ক্লিপো মোৰ ডিলিট হৈ গৈছিল। সেইবাবে আকৌ নতুনকৈ আপলোড কৰিবৰ কাৰণে এইটো ভিডিঅ' মই আজি এতিয়া ভইচ দি আছোঁ। কিন্তু ইয়াৰ মাজতে বহুতকেইটা ক্লিপ নাই, চাবলৈ অকণমান বেয়াও হ'ব পাৰে, কিন্তু অনুগ্ৰহ কৰিছোঁ আৰু আপোনালোকক ভিডিঅ'টো যাতে চাই ভালকৈ। এই জেগাটো আচলতে কোৱাই হোৱা নাই নহয় আপোনালোকক। এইটো আমাৰ লখিমপুৰৰে লাহন গাঁৱত অৱস্থিত গ্ৰাম্যানুভূতি। কি সুন্দৰ দেখিছেনে? মই সেইদিনাখনি গৈছিলোঁ এটা ঠাইলৈ, ঘূৰি আহোঁতে সোমাই আহিলোঁ লগৰজনীৰ লগতে। এজনী ধৰিব পাৰিছে চাগে, তাই মোৰ লগত একেৰাহে থাকেই। যিকণ দেখুৱাইছোঁ তাকে চাওক, কি ধুনীয়া পৰিৱেশ। মানে মই গৈ একদম মন্ত্ৰমুগ্ধ হৈ গৈছোঁ। দেখিছেনে, কোনোফালে মানে একো ক'বই নোৱাৰে, চব ধুনীয়া, মুঠতে ধুনীয়া আৰু। সেইবাবে চাই যাওক, ইমান বেছি কথাও নকওঁ। অকণমান দুখো লাগি আছে ভিডিঅ'টো এবাৰ আপলোড কৰাৰ পিছত আকৌ এবাৰ কৰিবলগীয়া হোৱাৰ কাৰণে। সকলোৱে যাতে চাই আৰু ভিডিঅ'টো দেই। আৰু লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব প্লিজ। তেতিয়া মোৰ নতুন নতুন ভিডিঅ' দিবলৈও মন যায় আৰু মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে লগতে পায়ো থাকিব। Simbolize হিচাপে কইনাগৰাকী আহিছে ইয়াত। এতিয়া আহোম কইনা কি ড্ৰেছ পিন্ধি তাৰপিছত আৰু দুটামান বস্তু দেখাইছোঁ। এইটো হাতী খুজীয়া পাতি, হয় হয় লাগিছে। একেটা সময় সোমাই আছিলে। মই বোলো নহয়, মিউজিয়াম কৰিব পাৰি তেনেকে ধৰণে। এই পালেংখনো একেটা সময়ৰে সেই কাঞ্চনজংঘা গৌতম দাৰ কথা ক'লে। গৌতম দাৰ লগত মোৰ খুব ভাল সম্পৰ্ক। ছোৱালীজনী লণ্ডনলৈ বিয়া হৈছে যে।